নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগত আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু কামাণ্ডত পোষ্ট ওলাব 4000টা, আপোনালোকে হয়তো গমেই পাই আছে তাত কিমানখিনি ৰানিং কৰিব লাগিব তাৰ হয়তো নটিচ অহা নাই। হয়তো 5 কিলোমিটাৰ হ'ব পাৰে, হয়তো 1600 মিটাৰ হ'ব পাৰে। মোৰ হিচাপত হয়তো 1600 মিটাৰ হ'ব পাৰে। কাৰণটো হৈছে কামাণ্ডো যিহেতু তাত হয়তো আৰ্মিৰ দৰে এনেকুৱাকৈ অপেন ৰেলি হৈ যাব পাৰে। তাৰ কাৰণে কৈছোঁ আপোনালোকক 1600 মিটাৰ এটা হোৱাৰ চান্স আছে। যিহেতু আৰ্মিত যেনেকুৱাকৈ ল'ৰা 500 জনৰ ভিতৰত তাত 50 জন ৰাখে, কামাণ্ডোটো হয়তো তেনেকৈ প্ৰচেছটো চলাব পাৰে। তথাপিও প্ৰচেছটো যেনেকুৱাকৈ নহ'লেও আপোনালোকে ৰানিংটো ধুনীয়াকৈ কৰি থাকক। হয়তো 5 কিলোমিটাৰ হৈ যাব পাৰে, হয়তো 1600 মিটাৰো হ'ব পাৰে, কিন্তু প্ৰায় 100%ৰ ভিতৰত কিন্তু 99% 1600 মিটাৰ হ'ব পাৰে, কিন্তু 1%হে 5 কিলোমিটাৰ হ'ব পাৰে। তথাপিও আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰি থাকক, একো নাই। ৰানিং কৰি থাকিলে আপুনি মৰি নাযায় কোনোদিন। আপুনি যিমানে ৰানিং কৰিব সিমানে আপোনাৰ প্ৰফিটহে আছে, আপোনাৰ বেছি এনাৰ্জিহে পাব। আপুনি যদি সদায় আপুনি কমকৈ ৰানিং কৰি থাকে তেতিয়া আপোনাৰ ষ্টেমিনাটো কমি যায়। যদি আপুনি বেছিকৈ ৰানিং প্ৰতিদিনে কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপোনাৰ ষ্টেমিনাটো ক্ৰমান্বয়ে বাঢ়ি যায়। তাৰ কাৰণে কৈছোঁ আপোনালোকক, যদি বয়স আছে, যিহেতু এতিয়া 18 পৰা 21 বছৰলৈকে দিছে, যদি এজ ৰিলেক্স দিয়ে OBC SC সকলৰ ST আৰু 5 বছৰ পাব তেওঁলোকে, আৰু OBC সকলে 3 বছৰ পাব। যদি আৰু এজ ৰিলেক্স নিদিয়ে 21 হয় তেতিয়াহ'লে আৰু আপোনালোকে ক'ত পাব। যিহেতু 18 পৰা 21 বছৰৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে ধুনীয়াকৈ ৰানিংসমূহ কৰি থাকে। 5 কিলোমিটাৰে কৰি থাকক আপোনালোকে, 5 কিলোমিটাৰো আপোনালোকে পাৰফৰ্মেঞ্চটো ৰাখি থৈ দিয়ক। আৰু 1600 মিটাৰো আপোনালোকে কৰক। 1600 মিটাৰ কৰিলেও আপোনালোকে ভালকৈ কৰিব, জোৰেৰে স্পীড সদায় মাৰিবলৈ চেষ্টা কৰিব। আৰু 5 কিলোমিটাৰ মাৰিলে আপুনি সদায় সময়টো কমাবলৈ চেষ্টা কৰিব আৰু ধুনীয়াকৈ ৰানিং কৰি থাকক। যদি বয়স আছে, যদি 18 পৰা 21ৰ ভিতৰত আপোনাৰ বয়স হয় তেনেহ'লে আপুনি ভুল কাম নকৰিব, আপুনি ধুনীয়াকৈ ৰানিং কৰি থাকক। আপোনাৰ নিশ্চয় আপুনি কামাণ্ডোত ভালকৈ ৰানিং ফিজিকেল পাছ কৰি কিনে আপোনাৰ নম্বৰ এটা থাকিব। যদি আৰু আপুনি বয়স থাকিও নদৌৰে তেনেহ'লে তাৰ সমান আৰু ভুল আৰু মই ক'ব নোৱাৰোঁ, তাৰ সমান ভুল ক'ব নাযাওঁ আৰু আপোনালোকে গম পাব। যদি আৰু ভালকৈ ৰানিং নকৰে তেতিয়াহ'লে কিন্তু ফেইল কৰিব। যিহেতু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে কামাণ্ডোৰ হয়তো ৰানিংটো অলপ হাৰ্ড হ'ব পাৰে আৰু হয়তো পাহাৰত হৈ যাব পাৰে। তাৰ কাৰণে আপোনালোকে যদি ধুনীয়াকৈ এতিয়াৰে পৰা প্ৰেক্টিছ কৰি থাকে তেতিয়াহ'লে আগলৈকে আপোনালোকে ইণ্টাৰভিউ হোৱাৰ লগে লগে আপোনাৰ কোনো ধৰণৰ চিন্তা আহি নপৰে। যিমান হাৰ্ড ৰানিং হ'লে আপুনি পাছ কৰিবই তাত। কাৰণ কিয়, আপুনি ঘৰতে যিহেতু প্ৰেক্টিছ কৰি আছে, ঘৰতে হাৰ্ড ৰানিং কৰি আছে, তাত যিমান হাৰ্ড দিলে আপোনাৰ ভয় নাখায় আপুনি। যদি আৰু কোনোদিন ইমান এটা প্ৰেক্টিছ কৰা নাই, আপুনি 10-15 দিন ৰানিং কৰি গৈছে, তাত হয়তো আপোনাৰ এনেকুৱা হৈ যাব পাৰিম নে নাই সন্দেহ থাকিব। যদি আৰু আপুনি ধুনীয়াকৈ ইয়াতে ঘৰতে আপুনি ধুনীয়াকৈ প্ৰেক্টিছ কৰি গৈছে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ চিন্তা আহি নপৰে। তাৰ কাৰণে কৈছোঁ, যিসকলৰ বয়স আছে ভালকৈ ধুনীয়াকৈ ৰানিং কৰি থাকা, এদিন নহয় এদিন ফল পাবা। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব খোজা নাই, ইয়াতে সমাপ্ত কৰিছোঁ। জয় অসম।